हेलो फ्रेंड्स की खबर आशा करूँ আপোনালোকৰ ভালে বৰ্তমান মই ভালে আছো ফাৰ্ষ্টক্ৰাইত মই অনলাইন অৰ্ডাৰ কৰিছিলো কাপোৰৰ লগতে বহুত কিবা কিবি বস্তু অৰ্ডাৰ কৰিছিলো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো যেটো ঠাণ্ডা দিন আহি আছে হাইনেকৰ পৰা ধৰি লৈ সুৱেটাৰ আৰু থাৰ্মেল বহুত কিবা কিবি দৰকাৰ হয় বেবিৰ কাৰণে ভাবিলো মই যেটো লৈছো আপোনালোকৰ সুবিধা হ'ব সেইভাবে দেখুৱাবলৈ ওলাইছো এটো এটা মই কটন মেটেৰিয়েলৰ বেবি হাগৰ হাইনেক লৈছিলো চাওকচোন ইমান মৰম লগা প্ৰিন্টটো আৰু লগতে লৈছিলো দুটা পেন্ট যেটো কটন লৈছিলো ইমান গৰম মানে ঠাণ্ডা যেটো হোৱা নাই সেইভাবে ভাবিলো গৰম পেন্টটো তাই আছে সেইভাবে ঘৰত পিনিবৰ কাৰণে কটন মেটেৰিয়েলৰ দুটা পেন্ট লৈছিলো বেবি ওয়ে বহুত ধুনিয়া হয় মেটেৰিয়েলটো সফট হয় আৰু মই দিও তাই যেটো 1.5 বছৰ হৈছে তথাপিও তাই ক্ষীণ যেটো সেইভাবে মই 12 to 18 মান্থৰ কাৰণে দিও বহুত ধুনিয়া জোখৰ হৈছে তাই কাপোৰ কাজুৰ আৰু লগতে মই বহুত কিবা কিবি অৰ্ডাৰ কৰিছিলো আপোনালোকক দেখুৱাই যাম ভিডিওটো আপুনি স্কিপ নকৰি শেষলৈকে চাই থাকিব এটো এটা হাইনেক দিছিলো এটো অকনমান ডাঙৰ হৈছে যেটো মই 18 to 24 মান্থৰ কাৰণে দিছিলো তাই অকনমান ডাঙৰ হৈছে তথাপি ৰাখি দিলো কাৰণ ইমান জোখৰ দিলো সব বস্তু জুটি হৈ যায় সেইভাবে ৰাখি দিলো আৰু এজু লগতে দিছিলো মোজা আৰু জোতা দুজোৰ একেলগে হয় বহুত ভাল হয় ঠাণ্ডা দিনৰ কাৰণে আৰু মোজা পিন্ধাই থাকিব নালাগে আৰু বেলেগকে দুইটা একেলগে আছে এটো কহৰি হয় প্লাষ্টিকৰ হয় তলটো চুলটো আৰু ওপৰটো মোজা হয় এজোৰ দিছিলো দুজোৰ দিছিলো যেটো ঘৰত পিন্ধি থাকিবৰ কাৰণে ভাল হয় শৰ্ট হয় মোজাজোৰ সেইভাবে এজোৰ দিছিলো ইমান ধুনিয়া চাওকচোন প্ৰিন্টটো বহুত ধুনিয়া হয় আপোনালোকে যদি লব বিচাৰে লব পাৰে বহুত ধুনিয়া হয় বেবিৰ কাৰণে সফট হয় মেটেৰিয়েল কেটা বহুত ধুনিয়া হয় আৰু এটা হাইনেক দিছিলো আপোনাৰ অফ হোৱাইট আছিল কালাৰটো এজোৰ থাৰ্মেল ইমান ধুনিয়া কালাৰ কেটা এজোৰ ব্ল্যাক মোজা দিছিলো কিন্তু ব্ল্যাক আহিলে এটো কালাৰ বেবি পিংক ৰাখি দিলো যেটো ছোৱালী মানুহ বেবি পিংকটো দৰকাৰ হৈ থাকে বাবে ৰাখি দিলো আৰু এটা মই ফাৰ্স্ট টাইমৰ কাৰণে ব্যৱহাৰ কৰিছো চিকো বডি লোশন বেবিৰ কাৰণে ইনে মই সেবামেনৰে কৰি থাকো ভাবিলো এটো বহুত ভাল লাগে সবৰে কোৱা শুনো ভাবিছো ফাৰ্স্ট টাইম মই ট্ৰাই কৰি চাও যদি বেয়া লাগে নেক্সট নকৰো আৰু কিন্তু মই ভাল পাইছো বহুত ধুনিয়া হয় বডি লোশনটো আপোনালোকে যদি লব বিচাৰে তেন্তে লব পাৰে বহুত ভাল হয় যেটো নিজে বেবিৰ কাৰণে মই ইউজ কৰি আছো সেইভাবে আপোনালোকক জনালো আৰু সেবামেনৰ প্ৰডাক্টটো কবই নালাগে মই জন্মৰ পৰা ইউজ কৰিছো বহুত ধুনিয়া হয় গুটেখিনি প্ৰডাক্টে বহুত বেছি ভাল হয় আপোনালোকে যদি লব বিচাৰে তেন্তে লব পাৰে আৰু দামবোৰো ৰিজনেবল হয় বেছি নহয় আৰু আপোনালোকৰ ব্ৰ্যান্ড কেটা মই দেখুৱাই দিছো কি ব্ৰ্যান্ডৰ মই লৈছিলো হাইনেকটো এটো হয় কালাৰটো অফ হোৱাইট হয় ইমান ধুনিয়া নহয় সফট একদম মেটেৰিয়েলটো আৰু সাইজটো ইমান ধুনিয়া পাৰফেক্ট হৈছে মানে তাইৰ কাৰণে পিন্ধাইছিলো তাইক বহুত ধুনিয়া লাগিছে পিন্ধাওতে তাইলে একদম ফিটিং হৈছে বহুত বেছি ভাল লাগিছে আৰু যেটো তাই এতিয়া 18 মাহ চলি আছে সেইভাবে তাই আৰামত 2.5 বছৰ ধুনিয়াকে পিন্ধিব পাৰিব কাৰণ যেটো উলেন হৈ ওলাই যায় কাপোৰটো আৰু দেখিছে মই ব্ৰ্যান্ড কেটা ধুনিয়াকে দেখুৱাই দিছো এয়াই আছিল মোৰ ঠাণ্ডাৰ দিনৰ শপিং আৰু কিবা কিবি যদি লৈ থাকো বেবিৰ কাৰণে আপোনালোকক নিশ্চয় দেখুৱাম আপোনালোকৰ সুবিধা হ'ব লগতে আমি দিৱালী দেৰিকৈ হলো কেনেকৈ উদযাপন কৰিছিলো অকনমান দেখুৱাই দিছো যেটো মই ভিডিও কৰি ৰাখিছিলো সেইভাবে অকনমান দেখুৱাই দিছো গৈছো বই ততে এয়া oh wow দিৱালী যোৱা বহুত দিনে হ'ল কিন্তু সময় তেনেকে পোৱা নাছিল আৰু এডিটিং কৰিবৰ কাৰণে বহুত এলাহ লাগে সেইভাবে ভিডিও দিয়া বহুত দেৰি হ'ল ভাবিলো আপোনালোকক দেখুৱা আমাৰ ঘৰত কেনেদৰে দিৱালী উদযাপন কৰিছিলো সকলোৱে মিলি যেটো পোহৰৰ উৎসৱ ৰঙী ঘৰখনৰ পোহৰাই তুলিবলৈ মন যায় সেইভাবে বোমৰ লগতে বহুত কেটা লাইটও কিনিছিলো বহুত লাইট কিনিছিলো এবাৰ আৰু খুলা এজন দেখিছে ৰখি আছে খুৰাৰ ছোৱালীয়া সব মিলি পেলাই মোৰ লগত বোম ফুটাই বহুত বেছি ভাল লাগে হেয়াই আৰু আনন্দ ছোৱালীটো লগতে থাকি তাই পপ ফুটাইছে আৰু লগতে মই ইয়া ফুলজাৰি জ্বলাই আছো আৰু ইয়া খুৰাৰ ছোৱালী খুৰা আৰু জিতুটা মিলি পেলাই ঘৰখন ধুনিয়াকৈ লাইট লগত আমাৰ সহায় কৰি দিছে মোৰ ঘৰখন দেখুৱাম কেনেদৰে আমি সজাই তুলিছো আৰু আপোনালোকে চাব মোৰ ভিডিওটো শেষলৈকে
অহা বছৰ যদি ভালদৰে থাকোঁ তেন্তে আপোনালোকক দেখুৱাম। খুব সোনকালে মই ভিডিঅ' আপলোড কৰিম। এইবাৰ বহুত বেছি দেৰি হৈ গ'ল, তথাপিও আমনি নাপাব, ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। বহুত দিনৰ পাছত আমি এনেদৰে ফটো উঠিলোঁ, যিহেতু ভণ্টি আছে, মাহীৰ ছোৱালী, আৰু তাইক ক'লোঁ ফটো দুখনমান উঠাই দিয়া। সকলোকে লগ পাইছোঁ সেইদিনাখন, যিহেতু নম্ৰতা তাই 7 মহীয়া সকাম পাতিছিলে, সেইবাবে সকলোখিনি আমাৰ ঘৰলৈ আহিছিলে। ভাবিলোঁ বহুত দিনৰ পাছত সকলো লগ হৈছোঁ, আকৌ কেতিয়া লগ পাওঁ ঠিক নাই, সেইবাবে কেইখনমান ফটো উঠি ল'লোঁ, লগতে আপোনালোককো দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ